নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই কাম এটা কৰিবলৈ লৈছোঁ, আপোনালোকক দেখাই আছোঁ ৰ'ব। আপোনালোকে বাৰু বিশ্বাস কৰেনে যে মাঘত মূলা খাব নাপায়? কিয় নাপায় সেইটো নাজানো, মই সুধিও চাইছোঁ, কিন্তু নাপায় বুলি কোৱাৰ আঁৰত কিবা এটাতো থাকিব লাগিব, সত্যতা কিবা এটাতো আছে, নহ'লেনো কিয় নাপায় বুলি ক'ব। কিন্তু মই জনা নাই কিয় নাখায় মূলা। তথাপিতো মূলাখিনিতো নষ্ট কৰিবলৈ মন নাযায়, সেয়েহে কি কৰিম, মূলাখিনি সৰু সৰুকৈ কাটি শুকুৱাই ৰাখিম। আৰু শুকুৱাৰ পিছত বটলত যদি আপোনালোকে ভৰাই ৰাখে, পিছত তেতিয়া আপোনালোকে সেইখিনি ভাজি খাব পাৰিব, ভাল লাগে খাবলৈ। খাই চাবচোন তেনেদৰে। আকৌ আৰু কেইটামান আছে, সেইখিনি আচাৰ কৰি ৰাখিম বুলি ভাবিছোঁ। গতিকে কেনেদৰে কৰোঁ মই দেখাই যাম, আপোনালোকে চাই থাকক। প্ৰথমতে মূলাখিনি এনেদৰে ভালদৰে ধুই সৰু সৰুকৈ আপোনালোকে কাটি ল'ব। আৰু এনেদৰে কাটি লোৱাৰ পিছত আপোনালোকে 2-3 দিন টান ৰ'দত দিব লাগিব। তাৰপিছত এই মূলাখিনি আপোনালোকে বটলত ভৰাই ৰাখিব পাৰে। আৰু এইখিনি পিছত অলপ পানীত তিয়াই পেলাই মছলা দি ৰান্ধি খাব পাৰে। এনেদৰে কৰি চাবচোন আপোনালোকে।